সাংবাদিক বন্ধুসকল, আজি মোৰ শিক্ষাৰ ওপৰত এটা প্ৰশ্ন আছিল যে অসমত প্ৰাইমাৰী স্কুলৰ পৰা আৰম্ভ কৰি LP, ME, হায়াৰ ছেকেণ্ডাৰী, কলেজ আৰু ইউনিভাৰ্চিটিলৈকে শিক্ষক কৰ্মচাৰী কিমান পদ খালী আছে আৰু এই পদসমূহ কিয় পূৰণ কৰা নহয়, বছৰ বছৰ কিয় পদসমূহ খালী থাকে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিছে। উত্তৰ শুনিলে আপোনালোকৰো চকু কপালত উঠিব যে ৰাজ্যখন কৈ আছে যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যলৈকে লৈ যাব উন্নত ৰাজ্যৰ মাজত, আৰু আমাৰ শিক্ষাখণ্ডৰ যিটো দুৰৱস্থা, আৰু এই শিক্ষাখণ্ডৰ আজিৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে নিজেই যোৱা 10 বছৰ শিক্ষামন্ত্ৰী হৈ আছিল। তেখেতে থকা বিভাগটো, নতুন শিক্ষামন্ত্ৰী ডাঙৰীয়াতো মাত্ৰ এবছৰ হ'ল, কিন্তু ইয়াৰ আগত 10 বছৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকি সেই শিক্ষা বিভাগৰ যি পুতলক অৱস্থা মই আপোনালোকক জনাব বিচাৰিছোঁ। যিটো ৰিপ্লাই দিছে, অসমৰ কলেজসমূহত খালী থকা শিক্ষক কৰ্মচাৰীৰ পদ তেখেতে দিছে, যিটো 1900+ শিক্ষক কৰ্মচাৰীৰ পদ খালী কলেজত। আপোনাৰ শিক্ষকৰে 935 জন খালী, বাকী আপোনাৰ যিবিলাক কৰ্মচাৰী আছে তাতে আৰু ইমান সংখ্যক খালী, প্ৰায় 1900 সংখ্যাত কলেজৰ পোষ্ট খালী আছে শিক্ষক আৰু কৰ্মচাৰী। বিশ্ববিদ্যালয়সমূহত আপোনাৰ শিক্ষক আৰু কৰ্মচাৰী 1300+, অসমত মাত্ৰ কেইখনমান বিশ্ববিদ্যালয়, আৰু এই কেইখনমান বিশ্ববিদ্যালয়ৰ মাজত শিক্ষক কৰ্মচাৰী 1300+ পদ খালী হৈ আছে বছৰ বছৰৰ পৰা। এইটো ৰিপ্লাই দিছে তেখেতসকলে। আপোনাৰ কাৰিকৰী শিক্ষা, ইঞ্জিনিয়াৰিং আৰু ITI পলিটেকনিকবিলাকত আপোনাৰ শিক্ষক আৰু কৰ্মচাৰীৰ যি পদ খালী হৈ আছে 1600+। কেইখনমানহে কাৰিকৰী শিক্ষা অনুষ্ঠান আমাৰ আছে, ইঞ্জিনিয়াৰিং কলেজ বা ITI কওক, আপুনি পলিটেকনিক কওক, ইয়াৰ মাজত যদি আপোনাৰ 1600+ শিক্ষক কৰ্মচাৰীৰ পদ খালী থাকে, এই অনুষ্ঠানবিলাকত কেনেকৈ চলিছে? তাৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰি এই কলেজ ইউনিভাৰ্চিটিত য'ত শিক্ষক নাই, আমাৰ ছাত্ৰ ছাত্ৰী পঢ়ি পাছ কৰি কেনেকৈ ফেৰ মাৰিব এই কথাটো। আৰু আপোনাৰ আগত কৈছোঁ, হাইস্কুলৰ কথা দিছে। আপোনাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 13,000+ শিক্ষক কৰ্মচাৰীৰ পদ খালী হৈ আছে এই বিদ্যালয়সমূহত। আপোনাৰ বিষয় শিক্ষক, সহকাৰী শিক্ষক আৰু কনিষ্ঠ সহায়ক আদি কৰি 13,000+ হাইস্কুল, হায়াৰ ছেকেণ্ডাৰীবিলাকত পদ খালী হৈ আছে, এইটো ৰিপৰ্ট দিছে। প্ৰাইমাৰী ছেকশ্যনত আপোনাৰ LP আৰু ME স্কুলত ইয়াতে 10,000+ শিক্ষকৰ পদ খালী হৈ আছে প্ৰাইমাৰী LP আৰু ME স্কুলত। এই গোটেইখিনি যদি আপুনি মিলায় প্ৰায় 28,000 LP, ME, হায়াৰ ছেকেণ্ডাৰী, কলেজ আৰু ইউনিভাৰ্চিটিলৈকে শিক্ষক আৰু কৰ্মচাৰী প্ৰায় 28,000 পদ খালী হৈ আছে অসম চৰকাৰৰ শিক্ষা বিভাগত। আৰু এই 28,000 যদি আপুনি ছেগ্ৰিগেট কৰে, 21,000+ শিক্ষক আৰু 7,000+ কৰ্মচাৰী, এইখিনি পদ খালী হৈ আছে। যি চৰকাৰে 1 লাখ চাকৰি দিম বুলি কৈছিল, শিক্ষা ডিপাৰ্টমেণ্টত মই যোৱাকালিও কৈছোঁ যে 28,000 শিক্ষক কৰ্মচাৰীৰ পদ খালী আছে। আপুনি 1 লাখ চাকৰি দিম বুলি কোৱা, এতিয়া মাত্ৰ কিমান চাকৰি দিছে আপোনালোকে জানে? যোৱাকালি যিটো বাজেটত হিচাপ দিছে, 100 কেইজনমান মানুহক চাকৰিহে দিছে তেখেতসকলে। এতিয়ালৈকে এইটো ফাইনেন্সিয়েল ইয়াৰত 150 মানুহকহে মাত্ৰ চাকৰি দিছে, বাকী দিম বুলি কৈ আছে। অৰ্থাৎ এইবাৰ যিটো বাজেট দাখিল কৰিছে, এই বাজেটত যি টকা ধাৰ্য কৰিছে, এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে 1 লাখ চাকৰি মই মোৰ গুণি দিব, কিন্তু এই বছৰত দিয়া নহ'ল। আল্টিমেটলি 22-23 যিটো ফাইনেন্সিয়েল ইয়াৰ, এই 22-23 ফাইনেন্সিয়েল ইয়াৰৰ টকাৰ পৰা ইয়াৰ পৰা এই সুবিধাখিনি দিব মুখ্যমন্ত্ৰী। এবছৰ ইয়াৰ পৰা লৈ ল'লে হাতত। 21-22 যি সময়ত চৰকাৰ আহিছিল, 1 লাখ চাকৰি দিম, প্ৰথম বছৰ দিম বুলি কৈছিল, সেই প্ৰথম বছৰত 200তকৈ অধিক চাকৰি মুখ্যমন্ত্ৰীয়ে দিব পৰা নাই, বাকীখিনি দিম বুলি কৈ আছে। যিটো 22-23 ফাইনেন্সিয়েল ইয়াৰত তেখেতে দিব, হয়তো দিব লাগিব তেখেতে। তো মোৰ কথা হ'ল যে এই গোটেই অসমৰ জনগণ এই কথাটো জনাৰ প্ৰয়োজন। যিসকল জনতাৰ ল'ৰা ছোৱালী আমাৰ এই স্কুলবিলাকত পঢ়ে, সেইসকল ছাফাৰাৰ, সৰ্বসাধাৰণ ৰাইজৰ ল'ৰা ছোৱালী চৰকাৰী বিদ্যালয়সমূহত পঢ়ে। আমাৰ মুখ্যমন্ত্ৰী বা MLA মন্ত্ৰীৰ ল'ৰা ছোৱালীবিলাকতো দুন স্কুলত পঢ়ে, কোনোবা DPS বা NPSত পঢ়ে, কিন্তু আমাৰ দুখীয়া সৰ্বসাধাৰণ ৰাইজ, দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ ল'ৰা ছোৱালীয়ে বেছি সংখ্যক চৰকাৰী বিদ্যালয়সমূহত পঢ়ে। আৰু সেই বিদ্যালয়ত যদি হাজাৰ হাজাৰ শিক্ষকৰ পদ খালী
বছৰ বছৰ যদি খালী হৈ থাকে তেতিয়াহ'লে আমাৰ এই ল'ৰা ছোৱালীৰ জীৱনলৈ চৰকাৰে যি হেতালি খেলিছে বৰ দুৰ্ভাগ্যজনক। গতিকে আপোনালোকৰ যোগেদি মই চৰকাৰৰো আজি যিটো ৰিপ্লাই দিছে মুঠেই সন্তুষ্টজনক ৰিপ্লাই নহয়। আজিৰ এই ৰিপ্লাইটো কোৱা নাই যে ইমান সংখ্যক পদ খালী উইদিন এ মান্থ বা 15 ডেজৰ ভিতৰত বা এইটো সেশন এপ্ৰিলৰ পৰা যেহেতু নতুন সেশন আৰম্ভ হ'ব স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত, তো এপ্ৰিলৰ আগত এই পদসমূহ পূৰণ কৰি এপ্ৰিলৰ পৰা যাতে ছাত্ৰ ছাত্ৰী চাফাৰ নকৰে তেনেকুৱা এটা ব্যৱস্থা ল'ম, এই কথাটো কোৱাৰো সাহস চৰকাৰে গোটাব পৰা নাই, দুৰ্ভাগ্য। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ যোগেদি যে আপুনি যিমান ঢোল আপুনি নবজাওক কিয়, কিন্তু কাৰ্যত যদি এই কামখিনি নকৰে অসমখন কেতিয়াও আগুৱাই নাযায়। আৰু 3 কোটি 30 লাখ জনতাৰ আপুনি যিটো কল্যাণৰ কথা সদায় মুখত কৈ আছে, মুখতে থাকিব, কাৰ্যত এইখিনি নহ'ব। এইখিনি কথা আপোনালোকক জনাবলৈ আছিলে। পাৰিলে এই কুৱেশ্যনটো আপোনালোকে দি দিব, গোটেই অসমৰ মানুহে দেখক আৰু তেখেতসকলেও সোধক চৰকাৰক। থেংক ইউ।